কাৰ্বি আংলঙৰ উন্নয়নৰ ভূ ল'বলৈ অহা ৰাজ্যপাল জগদীশ মুখীয়ে জিলাখনৰ অৱস্থা দেখি নহল সন্তুষ্ট। দুদিনীয়া ভ্ৰমণসূচীলৈ আহিছিল ৰাজ্যপালগৰাকীয়ে। 2017-2018 বিত্তীয় বৰ্ষৰ কাম শেষ পৰ্যায়ত বিভাগীয় কামবোৰ সমাপ্ত কৰিবলগীয়া জৰুৰীৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যালয়ৰ সময়সূচী সলনি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ। খেৰণীত পথ দুৰ্ঘটনা, দুজন চাইকেল আৰোহী আহত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। পশ্চিম কাৰ্বি আংলঙত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত ৰাজ্যপাল জগদীশ মুখী। জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া, স্বেচ্ছাসেৱী সংগঠন সন্থা, সাংবাদিকৰ লগত ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোচনা কৰি আজি তীব্ৰ অসন্তুষ্টি মন এটালৈ গুৱাহাটী অভিমুখে কৰে উভতনি যাত্ৰা। পশ্চিম কাৰ্বি আংলঙৰ উন্নয়নৰ ভূ ল'বলৈ অহা ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ উপৰি জিলাখনৰ উপায়ুক্তগৰাকীৰ কাম কাজৰ ক্ষেত্ৰত কাৰ্বি স্বায়ত্তশাসিত পৰিষদখনে হস্তক্ষেপ কৰি থকা কাৰ্যতো তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কোনো ধৰণৰ কাম কৰা নাই। ৰাজ্যপালে নিজে কেইবাটাও চৰকাৰী বিভাগ পৰিদৰ্শন কৰে। তেওঁ হামৰেনৰ 50খন বিচনাযুক্ত হামৰেন অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। কিন্তু চিকিৎসালয়ত 12জন চিকিৎসক থকা স্বত্তেও চিকিৎসালয়ত উপস্থিত নাথাকে। আনহাতে এখন বিদ্যালয় পৰিদৰ্শন কৰাত 19জন ছাত্ৰৰ বিপৰীতে শিক্ষক 10জন উপস্থিত থকাটো ৰাজ্যপালে পৰিদৰ্শন কালত ধৰা পৰে। চৰকাৰী বিভাগৰ এনে বিসংগতি সন্দৰ্ভত তেওঁ অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে ৰাজ্যপালগৰাকীয়ে। জিলাখনৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ, যদিও ইয়াক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াত কাৰ্বি পৰিষদে কোনো আঁচনি গ্ৰহণ কৰা নাই বুলি ৰাজ্যপালগৰাকীয়ে ব্যক্ত কৰি নিজৰ অসন্তুষ্ট প্ৰকাশ কৰে। উল্লেখ্য, ৰাজ্যপালগৰাকীয়ে গুৱাহাটীলৈ বুলি উভতাৰ পথত বৈঠালাংছত চলি থকা গীতা মহাজ্ঞান যজ্ঞত অংশ লৈ ভগৱানৰ আশীষ গ্ৰহণ কৰে। বৈঠালাংছৰ পৰা জেছন ইংখে ৰিপৰ্ট, কাৰ্ট নিউজ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰ্যালয়সমূহৰ বাবে সময়সূচী সলনি। 2017-18 বৰ্ষৰ কাম কাজ শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে সকলোবোৰ চৰকাৰী হিচাপ কিতাপ সময় মাৰ্চৰ ভিতৰত শেষ কৰিবলগীয়া হোৱা জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এই নিৰ্দেশ দিছে বিভাগীয় কাৰ্যালয়সমূহলৈ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কাৰ্যালয়সমূহৰ বাবে সময়সূচী সলনি। 2017-18 বৰ্ষৰ কাম কাজ শেষ পৰ্যায়ত উপনীত হোৱাৰ লগতে সকলোবোৰ চৰকাৰী হিচাপ কিতাপ সময় মাৰ্চৰ ভিতৰত শেষ কৰিবলগীয়া হোৱা জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এই নিৰ্দেশ দিছে বিভাগীয় কাৰ্যালয়সমূহলৈ। সেইমতে অহাকালি 24 মাৰ্চৰ চতুৰ্থ সপ্তাহৰ শনিবাৰ আৰু 25 মাৰ্চৰ দেওবাৰে স্বাভাৱিকভাৱে চলিব বিভাগীয় কাম কাজ। স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ অনুমোদনৰ সাপেক্ষে মুখ্য সচিবে দিছে এই নিৰ্দেশনা। পশ্চিম কাৰ্বি আংলং খেৰণীত পথ দুৰ্ঘটনা। যোৱা নিশা প্ৰায় 7 মান বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। AS02R0092 নম্বৰৰ এই কাৰখনে গৈ থকা 2 চাইকেল আৰোহীক পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে। পশ্চিম কাৰ্বি আংলং খেৰণীত পথ দুৰ্ঘটনা। যোৱা নিশা প্ৰায় 7 মান বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। AS02R0092 নম্বৰৰ এই কাৰখনে গৈ থকা 2জন চাইকেল আৰোহীক পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে। আহত চাইকেল আৰোহী এজনৰ নাম হৈছে বিৰজু দত্ত, বয়স 28, আৰু আনজন শ্ৰৱণ চৌহান, বয়স 60। দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে উক্ত ঘটনাৰ নায়ক তথা কাৰখনৰ চালক সুৰামত্ত অৱস্থাত গাড়ী চলাইছিল। থাকোঁতে এফালৰ পৰা এই বহুত স্পীডত মই এটা কাৰ অহা দেখিছোঁ এইখিনিত। তাৰপিছত মই মানে ৰাস্তা এইফালে গৈ আছিলোঁ, কিন্তু হঠাৎ দেখিছোঁ যে ধমকৈ এটা শব্দ ওলালে। তাৰপিছত মই দেখোঁতে গম পাইছোঁ যে একদম একেবাৰে ৰাইট ছাইডত গৈ পেলাই, তাৰমানে ৰং ছাইডত গৈ পেলাই
এই কাৰ এটাই দুজন চাইকেলৱালা মানুহ আহি আছিলে সেইফালৰ পৰা তেখেতসকলক মাৰিলে তেখেতসকলে মানে ৰাস্তাতে গাঁতত গৈ পৰিলে তাৰপিছত আমি গৈছোঁ মানুহজনক উঠাই আনিছোঁ আৰু কাৰৱালাকে আমি কৈ আছোঁ যে আপোনালোকে সোনকালে আপোনালোকে হস্পিটেল লৈ যাওক কিন্তু কাৰৱালা কৈছে আমি কাকো ৰিচিভ নকৰোঁ মানুহ মৰিলে মৰক জিন্দা থাকিলে থাকক মোৰ কোনো দায়িত্ব ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হোৱা চাইকেল আৰোহী দুজনক ঘটনাস্থলীত থকা লোকসকলে গাড়ীত তুলি হস্পিটেলত লৈ যাবলৈ অনুৰোধ কৰে কিন্তু উপস্থিত ৰাইজৰ অনুৰোধক উপেক্ষা কৰি দুইজনক চাইকেল আৰোহীক খুন্দিয়াই আহত কৰা চালকজনে ওলোটাকৈহে ৰাইজৰ আগত দম্ভালি মাৰে দম্ভালি মৰাই নহয় ৰাইজৰ অনুৰোধক একেবাৰে আওকাণ কৰে এই ক্ষেত্ৰত আৰক্ষীৰ সন্দেহজনকভাৱে নিলিপ্ত ভূমিকা পালন কৰাহে পৰিলক্ষিত হয় খেৰণিৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হজাই জিলাৰ লংকাৰ কাকিত সভাপতিৰ জাল চহিৰে বেংকৰ পৰা ধন উঠোৱাৰ প্ৰচেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ 2 নং কাকি খ্ৰিংপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন কুমাৰ নাথে প্ৰাক্তন সভাপতি প্ৰসন্ন শইকীয়াৰ চহি জাল কৰি কাকিৰ ইউনাইটেড বেংকৰ পৰা ধন উলিয়াবলৈ প্ৰচেষ্টা কৰে হুজাই জিলাৰ লংকাৰ কাকিত সভাপতি জাল চহিৰে বেংকৰ পৰা ধন উঠোৱাৰ প্ৰচেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ 2 নং কাকি খ্ৰিংপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন কুমাৰ নাথে প্ৰাক্তন সভাপতি প্ৰসন্ন শইকীয়াৰ চহি জাল কৰি কাকিৰ ইউনাইটেড বেংকৰ পৰা ধন উঠাবলৈ প্ৰচেষ্টা কৰে ধন উঠাবলৈ গৈ বেংকটোৰ পৰিচালকজনৰ তৎপৰতাত পোহৰলৈ আহে এই জালিয়তি তপন কুমাৰ নাথে মোলৈ ফোন কৰিছে মই ৰিচিভ কৰিলোঁ বোলে কি হ'ল কওকচোন বোলে আপোনাৰ বিপদ আহি আছে বোলে কিয় বোলে আপুনি গম পাব বিপদ আহি আছে বোলে বিপদ আহিবলগীয়া কাম মইতো কৰা নাই আপুনি স্কুল নাহে কিয় বোলে স্কুলৰ মই ছুটীত আছোঁ আপুনি আপোনাক ছুটী কোনে দিছে বোলে অফিচৰ পৰা মই ছুটী দিছোঁ অফিচতো আপোনাক ছুটী দিয়া নাই আৰু বিহু চাইতো এদিনৰ ওপৰত ছুটী দিব নোৱাৰে তাৰ ৰাইজেতো আপোনাক বিচাৰি আছে আপুনি নাহে কিয়
তাৰপিছত বোলে ধৰক আপোনাৰ বিপদ আহি আছে, আপুনি সাৱধান হওক। বোলো ঠিক আছে, ৰাইজ মোৰ লগত আছে, মই বিপদ আহিবলগীয়া কোনো কাম কৰা নাই, মই কালৈকো ভয় নকৰোঁ। তাৰপিছতে 1টামান বজাত বেংকৰ পৰা মোলৈ ফোন কৰিছে যে আপুনি প্ৰসন্ন শইকীয়া হয়নে? বোলো হয় ছাৰ। বোলে আপুনি কিংপা স্কুলৰ কিবা বোলে হয়, মই প্ৰেচিডেণ্ট। বোলে আপোনাৰ প্ৰধান শিক্ষক তপন কুমাৰ নাথ হয়নে? এই তথ্য পোহৰলৈ অহাৰ পিছত সম্প্ৰতি প্ৰাক্তন সভাপতিগৰাকীয়ে আৰক্ষী থানাত গোচৰ দাখিল কৰিছে। লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা। বগা বগা আৰু ধোৱা ধোৱা যেন লগা মেঘৰ ধেমালি বতাহেৰে মিলি যেন সৃষ্টি কৰে এক সুমধুৰ সংগীতৰ। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ পূৰ্ণ ঠাইৰ ভিতৰত পৰে পাহাৰীয়া জিলা ডিমা হাছাও। ডিমা হাছাওৰ বতাহ, ডাৱৰ আৰু তাৰ গছ গছনি সকলোবোৰতে যেন আছে সংগীত আৰু কবিতা লগা আকুলতা। চাহ আহক আনন্দ টেৰাঙৰ এই প্ৰতিবেদন। এয়া ডিমা হাছাওৰ মনোৰম পাহাৰীয়া জিলা। সেউজীয়া পাহাৰৰ ওপৰেৰে উৰি ফুৰা বগা বগা ডাৱৰৰ পৰশ লাগি নীল বৰণীয়া হোৱা পাহাৰ ৰাখি, শাৰী শাৰী সেউজীয়া পাহাৰৰ ৰাখি আৰু ইটোতকৈ সিটো যেন উচ্চতাৰ প্ৰতিযোগিতা। অনবৰত হুকৈ বলা বতাহজাকে এক অনন্য সুৰ তুলি স্বৰ্গীয় সুৰ তোলে পাহাৰৰে। প্ৰাচ্যৰ ছুইজাৰলেণ্ড সদৃশ ডিমা হাছাওৰ পাহাৰবোৰৰ আছে নিজাকৈ সংগীত আৰু কবিতা, যাৰ ৰচয়িতা স্বয়ং প্ৰকৃতি। পাহাৰৰ এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আছে হাংৰুম নামে এটা স্থান। মাহুৰৰ পৰা ৭৫ কিলোমিটাৰ নিলগত থকা হাংৰুম নামৰ এই এলেকাৰ প্ৰধান জনগোষ্ঠীসকল হৈছে জেমি নগা। ডিমা হাছাও জন্ম লগ্নৰে পৰা বসবাস কৰি অহা এইখন এলেকাৰ পৰা ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদত প্ৰতিনিধিত্ব কৰিছে। প্ৰতিনিধিগৰাকী কাৰ্যবাহী দায়িত্ব পদত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। এই হাংৰুমত বসবাস কৰা অতি অমায়িক আৰু শান্ত স্বভাৱৰ জেমি নগাসকলৰ সৰহসংখ্যকে খ্ৰীষ্টিয়ান, যদিও ৰাখা অৰ্থাৎ হিন্দুপন্থী জেমি নগা লোকো আছে। ইয়াৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰলৈ আছে প্ৰায় ৫ কিলোমিটাৰ। ইয়াৰ পৰা মণিপুৰৰ টামেংলং জিলালৈ আছে প্ৰায় ৫ কিলোমিটাৰ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।